এদিনাখন এজন সৰু ল'ৰা নিজৰ দেউতাকক সুধিলে, দেউতা, মোৰ জীৱনৰ ভেলু কি? তেতিয়া দেউতাকে ক'লে, যদি তুমি সঁচাকৈ নিজৰ জীৱনটোৰ ভেলু কিমান জানিব খুজিছা, তেনেহ'লে তোমাক মই এটা পাথৰ দি আছোঁ, এই পাথৰটো লৈ তুমি বজাৰলৈ গুচি যোৱা। আৰু যদি কোনোবাই তোমাক পাথৰটোৰ দাম সোধে, তুমি মুখেৰে একো নক'বা, অকল দুটা আঙুলি থিয় কৰি দিবা। ল'ৰাজন বজাৰলৈ গ'ল। অলপ সময় সি এনেই বজাৰত বহি থাকিল। অলপ সময় পিছত এজনী বুঢ়ী তিৰোতা ল'ৰাজনৰ ওচৰত আহিল আৰু সেই পাথৰটোৰ দাম সুধিলে। সি মুখেৰে মাত নামাতি চুপচাপ থাকিল আৰু নিজৰ দুটা আঙুলি থিয় কৰি দিলে। তেতিয়া বুঢ়ী তিৰোতাগৰাকীয়ে ক'লে, 200 টকা? ঠিক আছে, মই এই পাথৰটো তোমাৰ পৰা কিনি ল'ম। ল'ৰাজন হঠাৎ আচৰিত হৈ গ'ল যে এটা পাথৰৰ মূল্য 200 টকা, যি পাথৰ দৰাচলতে য'তে ত'তে পোৱা যায়, আৰু তাৰ মূল্য 200 টকা। সি অতি সোনকালে দেউতাকৰ ওচৰত যায় আৰু ক'লে, দেউতা, মই বজাৰত এজনী বুঢ়ী তিৰোতা লগ পাইছিলোঁ আৰু এই পাথৰটোৰ মূল্য 200 টকা দিব সাজু আছিল। দেউতাকে ক'লে, এতিয়া তুমি এই পাথৰটো এটা মিউজিয়ামত লৈ যোৱা, আৰু যদি কোনোবাই পাথৰটোৰ মূল্য কিমান সোধে, তুমি একো নক'বা, খালি তুমি দুটা আঙুলি থিয় কৰি দিবা। ল'ৰাজন মিউজিয়ামলৈ গ'ল। তাতে এজন মানুহৰ চকু ল'ৰাজনৰ হাতত থকা পাথৰটোত পৰে, আৰু তেতিয়া মানুহজনে পাথৰটোৰ মূল্য কিমান সোধে, ল'ৰাজন চুপচাপ থাকে আৰু সি নিজৰ দুটা আঙুলি থিয় কৰি দিয়ে। তেতিয়া মানুহজনে ক'লে, 20,000 টকা? ঠিক আছে, মই তোমাক 20,000 টকা দিব সাজু আছোঁ, এই পাথৰটো তুমি মোক দি দিয়া। সেই ল'ৰাজন আকৌ আচৰিত হৈ যায়। দেউতাকৰ ওচৰত গৈ ক'লে, দেউতা, মিউজিয়ামত মই এজন ব্যক্তিক লগ পালোঁ, তেওঁ এই পাথৰটোৰ মূল্য 20,000 টকা দিব সাজু হৈছিল। তেতিয়া দেউতাকে ক'লে, এইবাৰ তোমাক লাষ্টবাৰৰ বাবে যাব দিম এটা দামী পাথৰৰ দোকানত। তাতো যদি তোমাক কোনোবাই মূল্য কিমান সোধে, তুমি চুপচাপ থাকি একো নকয়, অকল দুটা আঙুলি থিয় কৰি দিবা। ল'ৰাজনে অতি সোনকালে দামী পাথৰৰ দোকানলৈ গ'ল আৰু সি দেখা পালে যে এজন বুঢ়া মানুহ এটা কাউণ্টাৰৰ পিছফালে থিয় হৈ আছিল। তেনেস্থলত সেই বুঢ়া মানুহজনৰ চকু সেই পাথৰটোত পৰে। আচৰিত হৈ পৰে আৰু মানুহজন কাউণ্টাৰৰ পৰা ওলাই আহি শীঘ্ৰেই ল'ৰাটোৰ হাতৰ পৰা পাথৰটো কাঢ়ি লৈ ক'লে, অহ মাই গড, এই পাথৰটোৰ সন্ধানত মই নিজৰ জীৱন কটাই দিলোঁ। ক'ত পালা তুমি এই পাথৰটো, আৰু কিমান মূল্য পাথৰটো, আৰু কিমান ল'বা এই পাথৰৰ বিনিময়ত? সেই ল'ৰাজন তেতিয়া চুপ থাকিল আৰু নিজৰ দুটা আঙুলি থিয় কৰি দিয়ে। তেতিয়া বুঢ়া মানুহজনে ক'লে, কিমান? 2 লাখ টকা? ঠিক আছে, মই তোমাক 2 লাখ টকা দিব সাজু আছোঁ, অনুগ্ৰহ কৰি পাথৰটো মোক দি দিয়া। ল'ৰাজন নিজৰ চকুত বিশ্বাস হোৱা নাই আৰু সোনকালে নিজৰ দেউতাকৰ ওচৰত গৈ ক'লে, দেউতা, সেই বুঢ়া মানুহজন ইয়াৰ বিনিময়ত 2 লাখ টকা দিব সাজু হ'ল। দেউতাকে তেতিয়া ক'লে, এতিয়া তুমি বুজিলা নিজৰ জীৱনৰ মূল্য কিমান? নিজৰ জীৱনৰ মূল্য এইটো কথাত ডিপেণ্ডেণ্ট হয় যে আপুনি আপোনাক নিজক ক'ত ৰাখিব বিচাৰে, এইটো সিদ্ধান্ত আপুনি কৰিব লাগিব। আপুনি 200 টকা পাথৰ হ'ব খোজে নে 2 লাখ টকাৰ? জীৱনত এনেকুৱা বহুত লোক আছে যিয়ে আপোনাক বহুত ভাল পায়, তেওঁলোকৰ বাবে আপুনি সকলো, আৰু কিছুমান লোক এনেকুৱা আছে আপোনাক বস্তুৰ ওপৰত প্ৰয়োগ কৰিব, তেওঁলোকৰ বাবে আপুনি একোৱেই নহয়। এইটো আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট যে আপোনাৰ জীৱনৰ মূল্য কিমান।